নমস্কাৰ বন্ধুসকল, এনআৰচিৰ পাছতে যেটো বস্তুৱে মানুহক আটাইতকৈ বেছি তিতাকেহা খোৱালে সেই বস্তুটোৱে হ'ল আধাৰ কাৰ্ড। আপোনালোকে জানেনে ভাৰতত প্ৰথমখন আধাৰ কাৰ্ড কোনে লাভ কৰিছিলে? যদি নাজানে তেনেহলে আজিৰ ভিডিঅ'টোত নিশ্চয় জানিবলৈ পাব। বৰ্তমান ভাৰতত 90% মানুহৰ হাততে নিজৰ আধাৰ কাৰ্ড আছে। আধাৰ কাৰ্ড লঞ্চ হোৱাৰ লগালগ মানুহে ইয়াৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিলে, কিন্তু কেইবছৰমান পাছত যেতিয়া অসমত আধাৰ কাৰ্ড কম্পালচৰি বুলি এখন ধুমুহা আহিলে, তেতিয়া আকৌ মানুহে পাগলৰ নিচিনা আধাৰ কাৰ্ড বনোৱাত গুৰুত্ব দিলে। আনকি গোটেই দিন লাইনত ৰখি থাকিও মানুহে আধাৰ কাৰ্ড বনোৱা দেখিবলৈ পোৱা গৈছিল সেই সময়ত। এতিয়া আপুনি ভাবিছে চাগে ভাৰতত প্ৰথমখন আধাৰ কাৰ্ড লাভ কৰা মানুহজনটো কোনোবা ডাঙৰ মানুহে হ'ব চাগে, কিন্তু বন্ধুসকল তেনেকুৱা একোৱেই নহয়। প্ৰথম আধাৰ কাৰ্ড লাভ কৰা মানুহজন কোনো ডাঙৰ মানুহ নহয়, গাঁৱত বাস কৰা এগৰাকী মহিলাহে আছিলে। তেওঁৰ নাম আছিলে ৰঞ্জনা সোণৱানী। তেওঁ বাস কৰা গাঁওখনৰ নাম হ'ল তামভেলী। এই গাঁওখন পুনেত অৱস্থিত। এই মহিলাগৰাকীয়ে 2010 চনত আধাৰ কাৰ্ড লাভ কৰিছিলে। এই মহিলাগৰাকীয়ে দিন হাজিৰাকৈ ঘৰ চলায় আৰু গাঁৱে গাঁৱে খেলনা সামগ্ৰীও বিক্ৰী কৰে। কিন্তু তথাপিও প্ৰথম আধাৰ কাৰ্ড লাভকাৰী হিচাপে তেওঁ এইটো এটা বেলেগ আইডেণ্টিটি পালে। তো বন্ধুসকল, এতিয়া আপোনালোকে গম পালেই চাগে যে প্ৰথম আধাৰ কাৰ্ড কোনে লাভ কৰিছিলে ভাৰতত। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম আপোনালোকক আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।